আৰু আজি কোকৰাঝাৰ জিলাত আমি কালি পদাৰ্পণ কৰাৰ পাছত যিটো দেখিছোঁ যে কোকৰাঝাৰ জিলা বুলিলে সততে মানুহৰ যিটো ধাৰণা, আজি সেই ধাৰণা সম্পূৰ্ণৰূপে সলনি হৈছে। আৰু কোকৰাঝাৰ জিলা, এই কোকৰাঝাৰ জিলা সদৰ এই অঞ্চল আমি প্ৰত্যক্ষ কৰিছোঁ যে এটা নতুন বাতাবৰণ, উন্নয়নৰ এটা নতুন ধাৰা ইতিমধ্যে প্ৰবাহিত হৈছে। আৰু ইয়াতকৈ যিটো শান্তিপূৰ্ণ পৰিৱেশ, জনসাধাৰণে শান্তিৰ মাজত জনসাধাৰণে প্ৰগতিৰ সপোন দেখাৰ এটা পৰিৱেশ আজি এই কোকৰাঝাৰত ৰচনা হৈছে। আৰু নিশ্চিতভাৱে ইয়াৰ কাৰণে এই কোকৰাঝাৰত সম্প্ৰতি যি আমাৰ মিত্ৰজোঁটৰ BTCৰ শাসন চলি আছে আৰু লগতে অসমত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ যি চৰকাৰ, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখন নিশ্চিতভাৱে কৃতিত্বৰ অধিকাৰী। আৰু মই দুয়োখন চৰকাৰকে এনেধৰণৰ এই প্ৰগতিশীল যি বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কাৰণে মই প্ৰথমে ধন্যবাদ জনাইছোঁ। এটা হিচাপে মই ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিৰ কৃষক মৰ্চাৰ সভাপতি হিচাপে প্ৰতিখন জিলালৈকে আমি বিভিন্ন ধৰণৰ সাংগঠনিক কাৰ্যসূচী লৈ পেলাই আমি ভ্ৰমণ কৰোঁ। তেনেধৰণৰে কাৰ্যসূচীৰ অংশ এই কোকৰাঝাৰ ভ্ৰমণ। আৰু আমি কোকৰাঝাৰ জিলাত কালি উপস্থিত হোৱাৰ পাছত আমি ইতিমধ্যে আমি জানিছোঁ, আমি ইতিমধ্যে অৱগত হৈছোঁ যে ইয়াত এখন কৃষি প্ৰধান এখন জিলা আৰু কৃষকসকলে ইয়াত বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধা যি ধৰণে পাইছে, নিশ্চিতভাৱে আৰু বহু পাব লগা আছে। আৰু দুয়োখন চৰকাৰে, আমাৰ কৃষি বিভাগে নিশ্চিতভাৱে কিছু কাম কৰিব লগা আছে। আমি আপোনালোকৰ জ্ঞাতাৰ্থে কেইটামান তথ্য মই জনাব বিচাৰিছোঁ যে আমাৰ চৰকাৰে, অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে জানে যে সততে যি অভিযোগ আছিল যে অসমৰ কৃষকৰ ধান উচিত দৰত বিক্ৰী নহয় আৰু অসম চৰকাৰে আমাৰ যি দৰিদ্ৰ লোকক দিবৰ কাৰণে বাহিৰৰ পৰা চাউল আনে। গতিকে এই অভিযোগ খণ্ডন কৰি পেলাই আজি আমাৰ অসম চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ যিটো ব্যৱস্থা, খেতিয়কৰ ধানখিনি চৰকাৰে নিজে ক্ৰয় কৰিব ন্যূনতম সমৰ্থন মূল্যত 1940 টকা দৰত যোৱাবাৰ এই ধান খেতিয়কসকলে বিক্ৰী কৰিবলৈ সুবিধা পাইছে। আৰু এইবাৰ 2040 টকা দৰত এই ন্যূনতম সমৰ্থন মূল্যত অসম চৰকাৰে কৃষকসকলৰ ধান ক্ৰয় কৰিছে। আৰু ইতিমধ্যে 52,110জন খেতিয়ক এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। অৰ্থাৎ 52,110জন খেতিয়কে আজি পৰ্যন্ত MSP দৰত সমগ্ৰ অসমতে ধান বিক্ৰী কৰিছে। প্ৰায় 5 লাখ মেট্ৰিক টন ধান ইতিমধ্যে অসম চৰকাৰে ক্ৰয় কৰিছে। গতিকে ই এটা অন্যতম সাফল্য অসম চৰকাৰৰ আৰু কৃষিজীৱী ৰাইজৰ উন্নয়নৰ কাৰণে গ্ৰহণ কৰা অন্যতম এটা পদক্ষেপ। কৃষক ৰাইজক বিকাশ যোজনা, কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, এইবিলাক আঁচনি চলি আহিছে সফলভাৱে। ইয়াৰ লগতে আজি অসম চৰকাৰে অসম মিলেট মিছন আজি গ্ৰহণ কৰিছে। যিসকল ফুলৰ খেতিয়কসকলক উদগনি যোগাবৰ কাৰণে আজি অসম চৰকাৰে বেলেগকৈ আজি পৰিকল্পনা গ্ৰহণ কৰিছে। তেনেদৰে মৎস্যপালক, তেনেদৰে গোপালক আৰু পাম কৰি পেলাই সমবায় ভিত্তিক খেতি কৰিবৰ কাৰণে অসম চৰকাৰে আজি কৃষকসকলক উদগনি যোগাইছে। আপোনালোকে জানে যে গৰুখুঁটি প্ৰকল্প বা গৰুখুঁটি প্ৰকল্পৰ আৰ্হিত অসমত বিভিন্ন ধৰণৰ সমবায় কৃষি পামবিলাক আজি গঢ় লৈ উঠিছে। আৰু কেন্দ্ৰীয় চৰকাৰৰো এইটো পৰিকল্পনা যে সামগ্ৰিকভাৱে একত্ৰিত হৈ পেলাই খেতিয়কসকলক খেতি কৰিবৰ কাৰণে উদগনি যোগোৱা হৈছে, যাতে এটা ফচল লাৰ্জ স্কেলত যাতে এইখিনি যাতে মানে প্ৰডাকশ্যনটো হয়। এখন গাঁৱত বা এটা পঞ্চায়তত, এটা মহকুমাত বিভিন্ন ধৰণৰ খেতি কৰিলে তাৰ পৰিমাণটো সকলোৱে কম হ'ব উৎপাদনটো। 10 কুইণ্টেল 20 কুইণ্টেল এজন খেতিয়কে 20 কুইণ্টেল কৰিলে। কিন্তু আমি জিলাখনত বা আমি এটা ডাঙৰ এলেকাত
যদি আমি 100 জন 300 জন 500 জন খেতিয়ক লগ লাগি এটা বা দুটা প্ৰজাতিৰ যদি আমি খেতি কৰোঁ তেতিয়াহ'লে আমাৰ উৎপাদনৰ পৰিমাণটো বৃদ্ধি হ'ব আৰু লগে লগে এইখিনি আমি বিক্ৰী কৰিবৰ কাৰণে আমি সুবিধা পাম উপযুক্ত দৰত। গতিকে এই কনচেপ্ট আজি মাননীয় মোদী ডাঙৰীয়াৰ কনচেপ্ট আৰু সেইদৰে আজি অসম চৰকাৰে সমবায় ভিত্তিত কৃষি পাম প্ৰতিষ্ঠাৰ যোগেদি খেতি কৰিবৰ কাৰণে কৃষকসকলক উদগনি যোগাইছে আৰু ৰাজসাহাৰ্য প্ৰদান কৰি তেওঁলোকক আজি কৃষি সা সঁজুলি এইবিলাক যোগান দিয়াৰ ব্যৱস্থা কৰিছে। খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে অসম চৰকাৰে আজিৰ তাৰিখত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ অভূতপূৰ্ব। আপোনালোকে জানে মিছন বসুন্ধৰাৰ যোগেদি খিলঞ্জীয়া ৰাইজে আজি সকাহ পাইছে আৰু লগতে আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটি পট্টন দিয়াৰ কাৰণে বিভিন্ন জিলাত আমাৰ চৰকাৰে এটা নিৰলস এটা ধাৰাবাহিক প্ৰচেষ্টা এটা অব্যাহত ৰাখিছে। ইয়াৰ যোগেদি আজি আমি আমাৰ যি মাটি ভেটি সুৰক্ষিত কৰাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি শ্লোগান এই শ্লোগান আজি সাৰ্থক ৰূপত প্ৰতিফলিত হৈছে আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন ভাষাভাষী লোকৰ উন্নয়নৰ কাৰণে এই চৰকাৰে সমদৃষ্টিৰে আজি কাম কৰিছে। এইটো এনেই মুখেৰে কোৱা কথা নহয়, আমি দেখিছোঁ সকলোতে আজি প্ৰতিটো অঞ্চলত আজি উন্নয়নৰ এটা নতুন বাতাবৰণ সৃষ্টি হৈছে। কোনো ধৰণৰ এনেকুৱা ডিছক্ৰিমিনেশ্যন নাই সকলো অঞ্চল, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ শ্লোগানেই হৈছে যে সবকা সাথ সবকা বিকাশ। সকলোকে লৈ পেলাই আগবাঢ়িলেহে দেশখনৰ বিকাশ হ'ব।